এ ভাই ভাই পারছি আর নদী এতিয়া কি কবি কি কবি আহা ন আহাতো পূৰণ হ'ল মোৰো আহা পূৰণ নহ'ল। হেল্ল' গাইজ গুড মৰ্ণিং ৱেলকাম টু মাই ইউটিউব চেনেল। আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা বনাব যাই আছোঁ, কি হয় গম নাপাওঁ পিছতলৈকে। আৰু আজি পূজা, আজি প্ৰথমটো দিন পূজাৰ। যোৱাকালি বেলপৰণ গৈছে, এতিয়া মই বস্তি যাই আছোঁ। এয়া আমাৰ বস্তি, মই দাদাহঁতৰ ঘৰত যাই আছোঁ। এয়া নতুন কাপোৰ চাপোৰ পিন্ধি ল'লোঁ, মানে এখন গাড়ী ল'ব যাই আছোঁ গাইজ। গাড়ী আজি মানে মোৰ কাৰণে বহুত ভাল লগা দিন আৰু বহুত দিনৰ সপোন এটা পূৰণ হ'ব যাই আছে। এতিয়া মানে দাদাজনে ৰখি আছে, তাড়াতাড়ি মাতছি, যাই আছোঁ। গাড়ীখন ল'ম চাৰিআলিত, কি গাড়ী লওঁ কি নলওঁ চাই থাকিব, ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব। আধা ৰাস্তাৰ পৰা আমাৰ ভাইহঁতো আহি গ'ল, অমৰ যিটো শিৱ সকলো আহি গ'ল। এতিয়া বলক চাৰিআলিত গাড়ী কিনিবলৈ যাওঁ। আহি চাৰিআলিত ৰখিলোঁ। এই মাংস কাটা টাকানডাল চাক না, কি বম টাকান। এইখনে হৈছে ইয়ামাহাৰ ডিলাৰ। চাৰিআলিৰ পৰাই অলপমান আহিব লাগে, মেইন ৰাস্তাৰ কাষত ডিলাৰ পাই গ'লোঁ। ইয়ামাহাৰ ডিলাৰ। গাড়ী কিমান চাব গাড়ী, এই একো লৈছে ইও আহি গৈছে ডিলাৰত। এতিয়া গাড়ী চাই আছোঁ, কিমান গাড়ী চাওকচোন। স্কুটি লাগে আপোনাক, কি লাগে, MT-50 লাগে, FZ লাগে, চাই আছোঁ। চিলেক্ট কৰোঁ এখন, কিবা এখন লৈ যাওঁ আৰু নে কি। হ'ল এখন নে কি হাঞ্জি কোনখান ঠিকে আছে, ভালে ঠিকে আছে। গাড়ী চিলেক্ট হৈ গ'ল, কোনখন ল'লোঁ। এতিয়া মালটো দি আছোঁ, মালটো দি দিলোঁ মালটো। এতিয়া কি কবি আহা ন আহাতো পূৰণ হ'ল মোৰো আহা পূৰণ নহ'ল। এখন গাড়ী নিউ মডেল BS6 হৈ গ'ল গোটেই কামখিনি। এতিয়া মোক দিলে কুস্তি গাড়ীৰ গোটেই কাগজ পত্ৰ, লগতে হেলমেটটোও দি দিলে। এতিয়া বলক ঘৰলৈ। ওম নমঃ শিৱায়। লৈ ল'লোঁ, FZ লৈ ল'লোঁ। ডাঙৰ লোৱা নাই, FZ মই এনে কৈছিলোঁ ইমান লগৰ কাৰণে বুজা নাই। এতিয়া আমি গাড়ী ঘৰত গেলি যাওঁ, তাৰপিছত আৰু যি হয় হ'ব গাইজ। আমি এতিয়া গৈ থাকোঁ, বাই বাই। গাড়ী চাড়ী লৈ আহিলোঁ। এতিয়া আমাৰ এই মোৰ লগত অহা এতিয়া এই যিটোমণি গুচি গ'ল, তাৰ ফলত দেৰি হ'ব। শিৱ আছে, অমৰজ্যোতি আছে। এতিয়া অলপ পাৰ্টি দে আৰু গাড়ী চাড়ী লৈ চবে খাব ইচ্ছা কৰে নেকি। এ ভাই ভাই পাৰ্টি আর নদী এ পরথা পার্টি দিলু পরথা। গাইজ আমি মানে গাড়ী চাড়ী লৈ আহিলোঁ, ঘৰত ড্ৰেছ চেঞ্জ কৰি এতিয়া মানে চুলি তুলি কাটিম। এই পূজা বুলি অলপ চুলি তুলি কাটিলে ভাল লাগে, মানে কেম্বা লাগি আছে, গৰম না বহুত। এয়া মোৰ লগত অমৰজিৎ চাব পাৰিছোঁ। মই ভিডিঅ' কৰিব লাগিব না। কি কম, নতুনতে গাড়ী ভালে লাগে, গাড়ী হওক চিৰি হওক চব নতুনতে ভাল লাগে। আৰু লাইফত সদায় যিকোনো বস্তু কিনিলে ফাৰ্ষ্ট টাইম কিনিলে নতুনে কিনিব লাগে। চিৰি হওক গাড়ী হওক চব নতুনে কিনিব লাগে, ছেকেণ্ড হেণ্ড নহয়। আৰু বাকী গাড়ী চলাই কেনে লাগছি তাৰমানে কি ক'ম, আল্টিমেট মানে মই লোৱাখান FZ, আমাৰ ভাইৰো আছে FZ, কিন্তু ইয়া লোৱাখনতকৈ মোৰখানে 4,000 মান টকা বেছি। মোৰ কেছ ল'লে 1,46,000 পৰে,
ই লোৱাখন বৰ্তমান আৰু এতিয়া guys, 142 আছে পইচা আছে নে সেইকাৰণে কৈছে অলপ তাৰমানে কি আৰু পইচা নাই গাইছ মোৰ 1 টকা ইনকাম নাই সাধাৰণ পইচা দি লৈছোঁ মিছা ক'লে কি হ'ব লেবেল দি লাভ নাই সাধাৰণ দিছে সেইকাৰণে ল'ব পাৰিছোঁ বাকী গাড়ীখনৰ আপোনালোক গাইজ ভাল লাগছে কিবা এটা কাৰণ লগৰ ল'ৰা ললি তাৰমানে এনেকুৱা নহয় যে লৈছে এনেকুৱা নহয় কিবা এটা ভাল লাগিছে একেলগে ক'ত ঘূৰিব যাম এতিয়া মানে চুলি তুলি কাটিব যাম চুলি তুলি কাটি আহিম পূজাত যোৱাই নাই আমাৰ ওচৰতে পূজা আছে দেখুৱাম আপোনালোক পূজাত যোৱাই নাই মানে চুলি তুলি কাটি গা পা ধুই পূজাত যাম পিছবেলাকে দেখুৱাম আৰু বাকী আপোনালোকৰ গাড়ী দুটামান মানে এইখন গাড়ী দুটামান মডেল ফুটলাইছে পিছফালৰ লাইটটো আৰু অলপ ৰিং কালাৰ চালাৰ দিছে আৰু এইটো মানে গ্ৰে কালাৰ এইটো মানে নতুনকৈ দিছে আৰু গ্ৰে কালাৰটো ভিউ এটা আহি যাব মানে ভাল লাগে বিয়া নালগে এই লৈ ল'লোঁ আৰু পূজা বুলি বাকী ভিডিঅ'টো চাই থাকিব এইখন হ'ল আমাৰ ৰঙীয়া শিৱ মন্দিৰৰ পূজা এই চাওক না দোকান চোকান কিমান যি লাগে তাকে পাব আহিব চাব সকলোৱে ৰঙিয়াত দুৰ্গা পূজা মজা হ'ব মজা আমি ৰঙিয়াৰ পৰা ফিৰি অহাৰ নিচিনা হ'ল মানে চুলি তুলি কাটিব নোৱাৰিলোঁ মানে এতিয়াও মানে চেলুনখনত 6-7টামান ৰখিয়ে আছে আমিতো আগত কাটিব নোৱাৰোঁ মানে সেই গতিকে গুচি আহিলোঁ আৰু কালি মানে ঘৰত কাটিম আমাৰ মানে ঘৰৰ পৰা বেছি দিন নহয় তাৰ ঘৰ 3-4 কিলোমিটাৰমান হ'ব আমাৰ মানে লগৰে সি মানে ঘৰত যোগাৰখিনি লৈ যাব ঘৰতে কাটিম কালি মানে ঘৰতে চুলি কাটিব আহিব ভয়ো নাকাটিলে মানে কিমান ৰখিম বিৰক্তি লাগি যায় আৰু মোৰ বেলেগ কামো আছে পূজাত যাব লাগিব সেইখিনিয়ে আৰু বাকী গাড়ীখন কেনে বোলে জনাব বাকী যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু লাইক যি পাৰে গোটাখিনি কৰি থৈ দিব তাৰমানে কি গোটাখিনি মানে কৰি থৈ দিব আপোনালোকক একদম পূজাত ধমাকা ব্লগ দি আছোঁ বাই বাই